টিলিঙা হৈ আছোঁ বুজিছে লাগি আছে পেট পূৰা কলম ওলাই আছে হেল্ল' গাইজ গুড মৰ্ণিং সকলোকে হেপী কাতি বিহু তাৰপিছত আৰু আজি আমি কাতি বিহু উপলক্ষে আমি আজি যাবলৈ ওলাইছোঁ তিনিচুকীয়া টিলিঙা মন্দিৰ যাবলৈ ওলাইছোঁ গানটো শুনিছা চাগে সকলোৱে শুনিছে তিনিচুকীয়া টিলিঙা মন্দিৰ ঠাইৰ নাম হ'ল বৰদুবি তাতে যাবলৈ ওলাইছোঁ আৰু বৰদুবিলৈ যাওঁ আৰু তাৰপিছত আৰু মোৰ লগত লগৰ যাব সিহঁতি 6জন নে 4জন যে আহিব আৰু মানে লগৰকেইজন ডিব্ৰুগড়ৰ পৰা আহিব তো এতিয়া মই এইডোখৰ পৰা মানে কি হ'ল লগৰকেইটা মানে ৰাস্তাটো পাহৰি গ'লোঁ কৈছে লগৰকেইটা আগত ৰখি আছোঁ বুলি কৈছে তো লগৰকেইটাক লগ কৰি লওঁগৈ তো লগৰকেইটাক লগ পাই গ'লোঁ এতিয়া আৰু মই এতিয়া V30 চলাম V4 এখন V4 হয় Yamaha R15 V4খন চলাম BS6 মডেল হয় এখন তো NS চলাই থকা যে NSৰ লগত মানে মোৰ হেলমেটত যোনটো কেমেৰা এংগেলটো মিলাই থৈছোঁ তো সেইটো লগাই থৈছোঁ তো ইয়াৰ লগত মিলা নাই মানে এতিয়া এই NSখনৰ আৰু NS চলাই থকা ল'ৰাটো তো V30খনৰ লগত মিলা নাই মানে V4খনৰ লগত তাকে চাওঁ কি হয় মিলে নে নিমিলে যদি নিমিলে তেতিয়াহ'লে কিবা এটা কৰিব লাগিব আৰু তো নিজৰখনকে চলাব লাগিব তো এইখন চলাই চাইছোঁ মানে অলপ নতুনকৈ লৈছে ন সেইকাৰণে অলপ চলাই চাইছোঁ আৰু এই চাইডে ইনষ্টাগ্ৰাম দিয়া আছে দেখিছা JB বৰুৱা তো তোমালোকে ফ'ল' কৰি দিবা JB বৰুৱাক খোলা মোচা হেডাল আৰু এই চাইডে লগৰকেইটা চব পুৰা দেখিছে ফটো চটো মাৰি আছে এতিয়া পুৰা ফটোশ্বুট কৰি আছে লগৰকেইটাই ফটোশ্বুট কৰি আছে মই তেতিয়ালৈকে তোমালোকক অলপ নতুন বাইকখনৰ ৰিভিউটো দি দিওঁ কেনেকুৱা কি ব্লু কালাৰৰ হয় ৰখিবা তোমাৰ এইখন দেখিছা ব্লু কালাৰৰ হয় এইখন চাই লোৱা এইখন V4 BS6 মডেল পুৰা টপ মানে নতুনকৈ লৈছে এতিয়া তো সেইকাৰণে অলপ ফালি মেলি পুৰা চলাই চাম মানে কেনেকুৱা লাগে তো তাৰপাছতে গম পাম আৰু পুৰা কণ্ডিশ্যন ঠিকেই নে বেয়াই তো গাইজ দেখিছা BS6 মডেল কেইখনত মানে পুৰা ফিউচাৰবিলাক ধেৰ দি দিছে মানে আৰু হুইলি চুইলি মাৰিবৰ কাৰণে আগফালে কিবা এইটো অন অফ কৰিবৰ কাৰণেও কিবা এটা দিছে আগফালে কিবা TCS এনেকৈ কিবা এটা দি দিছে তো চাওঁ কেনেকুৱা লাগে কি চলাই চাই লওঁ তাৰপাছতে গম পাওঁ আৰু পুৰা ফালিম এতিয়া তো ফ্ৰেণ্ডছ তো মই মানে এংগেলটো মিলাব পৰা নাই কেমেৰা এংগেলটো মিলাব পৰা নাই তো সেইকাৰণে ভিডিঅ'টো নকৰোঁ আৰু একেবাৰে গৈ পিনে ডাইৰেক্ট টিলিঙা মন্দিৰ তাত গৈ তোমালোকক লগ পাই আছোঁ মানে কেমেৰা এংগেলটো মিলাব পৰা নাই ন আৰু বাইকখন নতুন চলাবলৈ মন গৈ আছে তো সেইকাৰণে বাইকখন চলাওঁ তোমালোকক কেমেৰা এংগেলটো মিলাব পৰা নাই কাৰণে ভিউবিলাক নেদেখাওঁ বাৰু তো পাছত আকৌ নেক্সট টাইম কেতিয়াবা লগ পামেই এনেও তেতিয়া নেক্সট টাইম লগ পালে মানে তেতিয়া তোমালোকক ভিউবিলাক অলপ ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম তো ঠিক আছে ফ্ৰেণ্ডছ তোমালোকে একেবাৰে তেতিয়াহ'লে টিলিঙা মন্দিৰ ওচৰত তাত গৈ পিনে তোমালোকক লগ পাই আছোঁ আৰু এটা কথা কৈ দিওঁ ফ্ৰেণ্ডছ তোমালোকে যদি মোৰ চেনেলটো কোনোবা নতুন ফ্ৰেণ্ডে যদি মোৰ চেনেলটো চাই আছা তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো অন কৰি দিবা তোমালোকে ছাপোৰ্ট কৰিব ফ্ৰেণ্ডছ তোমালোকে ছাপোৰ্ট কৰিলে মানে এনেকৈ আগুৱাই যাবলৈ আৰু চেষ্টা কৰিব পাৰিম তোমালোকে নিশ্চয় ছাপোৰ্ট কৰিব যিমানখিনি পাৰোঁ তেনেকৈ আগুৱাই যাবলৈ চেষ্টা কৰি আছোঁ তোমালোকে যদি ছাপোৰ্ট কৰা আৰু আগলৈ আগুৱাই যাব পাৰিম তো সিমানেই আৰু পুৰা খুলি লৈ চাকি তাকি লৈ লোৱা হৈ গ'ল তো এতিয়া ভিতৰত যাওঁ চাকি তাকি জ্বলাই লওঁ জ্বলাই মেলি তাৰপিছত অলপ টিলিঙা মন্দিৰ ভিউবিলাক দেখাওঁ তোমালোকক এই চাইডে গেটখন পুৰা এই চাইডে ওপৰত টিলিঙা এটা বান্ধি দিছে এইটো অকণমান মানে টাংকৈ দিব পৰাহেঁতেন ভাল লাগিলেহেঁতেন এইটো ধৰচোন আৰু ইয়াক এই চাইডে ধৰিব দিছোঁ ওপৰত মই এতিয়া টিলিঙাটো দিম এতিয়া এই চাইডে কৃষ্ণ মজা লাগিলে কেনেকুৱা লাগিলে গাইছ ভাল লাগিলেনে আকৌ পাবি চপিয়াই পিনে দে আকৌ পুৰা দিছে মানে সেইটো সেইকাৰণে ওখ হ'ব লাগে ন পিছতে মানে আৰু এই চাইডে মায়ে দিয়াটো মেইন কৈছে হয় একচুৱেলি হয় বাৰু সঁচাকৈ হয় মায়ে দিয়াটো মেইন এই চাইডে হৈ গ'ল ভাগিন এইজন মোৰ ভাগিন মানে অথনিৰ পৰা ইণ্টাৰটো কৈ দিয়া নাছিলোঁ এতিয়া কৈ দিছোঁ এইজন ভাগিন হয় মানে ডিব্ৰুগড়ৰ পৰা আহিছে এজন আহিছে আৰু এজন আহিছে ডিব্ৰুগড়ৰ পৰা এজন ডিব্ৰুগড়ৰ হয় আৰু সেইজন এইকেইজন গোটেইকেইজন ডিব্ৰুগড়ৰ হয় এইজন তাৰপিছত এইজন তিনিচুকীয়া টিলিঙা মন্দিৰলৈ বুলি তো আমি কেইজনেই আহিছোঁ আজি
পিছত এইবিলাক পূৰা টিলিঙা মানে থাক লাগি আছে দেখিছে কিমান আছে বহুত আছে মানে এইবিলাক পূৰা সৰু ডাঙৰ বহুত আছে এইবিলাক আৰু সেই চুকটোতো সেয়াটো আছে মানে পূৰা টিলিঙা পেলাই থৈ দিছে এইডোখৰত সেইখিনি এইডোখৰত পূৰা টিলিঙা আছে এইডোখৰতো পূৰা টিলিঙা আহিছে দেখিছে কিমান টিলিঙা হৈ আছে ৱালত পূৰা ৱাল পূৰা টিলিঙা হৈ আছে পিছতে তো ইমানখিনি আৰু তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা কেনেকুৱা পালা কি পালা তো আহিছোঁ আৰু এই দাদাজনৰ ওচৰতে চাকি তাকি লৈছিলোঁ এতিয়া দাদাজনক দি দিওঁ আৰু এতিয়া গৈ যাওঁগৈ আৰু ঘৰলৈ এতিয়া ইয়াৰ পৰা পিছতে ভাত আহি গ'ল পূৰা ভাত পূৰা দবাই আছে ভাত পিছতে এজন পূৰা দিছে পিছতে এজন আমি খাই লওঁ মাংসটো আহিবলৈ আছে পূৰা আগতীয়াকৈ দি আছোঁ